Hi guys, welcome to my YouTube channel. আমি আজি যাব ওলাইছো গুৱাহাটী কৰিমগঞ্জ টু গুৱাহাটী এতিয়া ক'ব নোৱাৰো মেঘালয়ত ৰাস্তা কেনেকুৱা হৈ আছে এতিয়া বাজিছে 5:10 আৰু সেইকাৰণে সোনকালে ওলাই যাও এতিয়া সব ৰেডি কৰি থৈ দিছো বাইকত গোটেই বান্ধি চান্ধি দিলো এতিয়া ওলাই যাও আৰু 5:10 হ'ল যিহেতু সোনকালে গৈ পাব লাগিব লেটস ৰক ফাইনালি ষ্টাৰ্ট কৰিলো এতিয়া আগলৈকে চাও কি হয় তেল ভৰাব লাগিব একদমই তেল নাই বাইকত কালি তেলটো ভৰোৱা নহ'ল এটা তেলটো ভৰাই যোৱাই আৰু যাব লাগিব আৰু তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব এইটো কৰিমগঞ্জৰ ফাৰ্ষ্ট টোল গেট ষ্টাৰ্ট হ'ব মানে কৰিমগঞ্জৰ পৰা গুৱাহাটী গ'লে বা শিলচৰ গ'লে ফাৰ্ষ্ট টোল গেট এইটো এতিয়া বনাই আছে টোল গেটটো বৰ্তমানলৈকে কমপ্লিট হোৱা নাই টোল লোৱা ষ্টাৰ্ট কৰা নাই অতি সোনকালে এই টোল গেটটোৰ মানে ষ্টাৰ্ট কৰিব এতিয়া তেলটো ভৰাই লওঁ যদি খোলা আছে অৰ্থাৎ বাইক মোৰ ৰিজাৰ্ভত আছে আপোনালোকে চাওক আৰু পেট্ৰল পাম্প বৰ্তমান বন্ধ পেট্ৰল পাম্পৰ পৰা ওলালোঁ পেট্ৰল নাপালোঁ পেট্ৰল বন্ধ এতিয়ালৈকে খোলা নাই এতিয়া গাড়ী ৰিজাৰ্ভত আছে কিমান দূৰলৈকে যাওঁ মই নিজে নাজানো কালি বহুত ডাঙৰ ভুল কৰি দিলোঁ যে কালি আচলতে পেট্ৰলটো ভৰাই থৈ দিব লাগিছিলে আৰু ইমান সোনকালে যে ওলাম সেইটো ভবা নাছিলোঁ সোনকালে ওলাই দিলোঁ এতিয়া গাড়ীত তেলো নাই এতিয়া ক'ত পাওঁ তাকেই ভাবি পোৱা নাই কিমান দূৰ পিছত পেট্ৰল পাম্প গাড়ী যিহেতু ৰিজাৰ্ভত আছে বেছি দূৰ গাড়ী নচলিব ফাইনেলি গাইজ পেট্ৰল পালোঁ কিন্তু ইয়াতো চাগে বন্ধ আছে মানুহটো ওলাইছে পেট্ৰলটো পালেই এতিয়া ভাল হয় আৰু এটা চিন্তা এটা গুচি যায় ফাইনেলি বাইকত তেলটো ভৰালোঁ আমাৰ ছাৰে ভৰাই আছে আৰু পেট্ৰলৰ দামটো ঠিকেই আছে ডিজেলৰ দামটো বোলে 2 টকাকৈ বাঢ়িছে তো যাৰ ডিজেল গাড়ী তাৰ কাৰণে এটা বেয়া খবৰ 2 টকা বাঢ়িছে তো এতিয়া ৰেট হৈ আছে ডিজেলৰ 85.72 আৰু পেট্ৰলৰ 97.80 তো 2 টকা বাঢ়িলে আগত আছে আমাৰ গৌৰৱ দা তো এতিয়া আমি একো খাই অহা নাছিলোঁ ৰাস্তাত আমি চাহ খালোঁ এতিয়া বদৰপুৰ পালোঁ বদৰপুৰত চাহ খালোঁ চাহ খাই পেলাই এতিয়া ওলাই দিছোঁ এতিয়া আৰু ক'তো নৰখোঁ অকণমান কিবা খোৱাৰ কাৰণে আগত গৈ পেলাই চাওঁ যোৱাই ক'ৰবাত ৰখিব লাগিব তাৰে আগত নৰখোঁ বুলি পেলাই ভাবিছোঁ যদি ভগৱানে ভালে ভালে নিয়ে আৰু মোৰ ফেভৰেট প্লেচ চাহ বাগান তো মই আচলতে এনেকুৱা ঠাইবিলাক বহুত ভাল পাওঁ য'ত চাহ বাগান থাকে কিবা থাকে পাহাৰ অকণমান পাগল ন তো ধুনীয়া চিনাৰী চাহ বাগানত অ' মাই গড বিনামূলীয়া পাউডাৰ আজি পূজাৰ দিনত ছোৱালীবিলাক ইয়াতে নগ'লে হ'ল পাৰ্লাৰত এনেকুৱা ৰাস্তাত অকণমান ঘূৰিব গ'লে হ'ল বগা হৈ গুচি আহিব এনে পইচা খৰচ কৰি পেলাই কি লাভ আছে
হয়নে নহয় কমেণ্টত জনাব। এইটো চিনাৰী চাওক, দুটা ফালেই চাহপাতৰ খেতি, আগত পাহাৰ, মাজত ধুনীয়া ৰাস্তা। অ' মা, এনেকুৱা ঠাইত শান্তিয়ে বেলেগ আচলতে। তো আহি বহুত ধুনীয়া লাগে। চবেই আচলতে এনেকৈ অকণমান ঘূৰিব লাগে। কওঁ যে ঘৰৰ পৰা ওলোৱা, এই গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ চক্কৰৰ পৰা। बातें मलंग से सांसें ख्वाब से। এতিয়া আমি অসম এৰিলোঁ। এয়াই অসম মেঘালয়ৰ সীমা। হয় গাইজ, মই ধৰিব পৰা নাই মোৰ কেমেৰাটো কি হ'ল, নিজে নিজেই অফ হৈ গৈ আছে। বহুত চেষ্টা কৰিলোঁ, নোৱাৰিলোঁ। এতিয়া আৰু উপায় নাপায় মোবাইলকে লগাইছোঁ। কি হ'ল কেমেৰাটো নিজেই একো হেৰি নাই, একো নাই, নিজে মানে অফ দেখাই আছে, নিজে অফ হৈ যায়। এই প্ৰব্লেমটোৰ কাৰণে এতিয়া কেমেৰাটো খুলি থৈ দিছোঁ আৰু চাগে ব্লগ বনাব প্ৰব্লেম হৈ যাব। বাদেই দিওঁ। বস্তু এটা দেখাম আপোনালোকক, কেনেকুৱা লাগিছে ক'ব। এয়া হৈছে মেঘালয়ৰ বিউটি। নাচ 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 নাচ। আমাৰ এয়া বছৰ ডেন্স। कबूल जरूर करेंगे एक दिन।